স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আগৰকেইটা ভিডিঅ' চাই ভাল পাইছে। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি কাম বন কৰি আজৰি হ'লোঁ। এতিয়া ধান ৰ'দত দিছোঁ। ন খাবলৈ পাইছেহি যে সেইকাৰণে বৰা ধান আৰু নতুন ধান ৰ'দত দিছোঁ। তাকে ভাবিছোঁ ধান ৰ'দত দি অকলে কিনো কৰোঁ, অকল ধানখিনি চাই থাকিলেতো আমনি লাগিব। সেয়ে ভাবিছোঁ এৰী চাদৰ এখন উলিয়াই লৈছোঁ আৰু তাকে দহি বাটিম। দেখুৱাম বাৰু দহি কেনেকৈ বাটিছোঁ, তেন্তে চাওক। ধান ৰ'দত দি থৈছোঁ। তাকে ধান ৰ'দত দিওঁতে ধানখিনিকেনো কিমান চাই থাকিম, তাকে ভাবিছোঁ অলপ কাম কৰোঁ। এয়া দেউতা ঘৰৰ পৰা অনা এখন এৰী চাদৰ স্কাৰ্ফ দি পঠিয়াইছিলে মায়ে, তাকে মইনো এতিয়া ক'ত ল'ম, সেইবাবে দেউতাক দি দিছোঁ। দেউতাক কালি উলিয়াই দিছিলোঁ, দেউতাই ক'লে দহি বাতি দিয়া, সেইবাবে দহি বাতিছোঁ আজি। চাওঁ আজি শেষ কৰিব পাৰোঁ নে নোৱাৰোঁ। এইখিনি ইয়াত কাটি ল'ব লাগিব। এইখিনি কটা নাই, কাটিব লাগিব। তাৰপিছত এনেকৈ দহি বাতি দিম। মাজতে হ'ল টেঙা খোৱা পৰ্ব। দাদা ভাইটি নেকি? নহয় দে ভাইটি, মই ঘৰলৈ যাওঁ আকৌ দিয়া। মই ঘৰলৈ যাওঁ। লাজ লাগিছে নেকি? হাই গাইজ কৈ দিয়া। হাই গাইজ, গুড মৰ্ণিং কৈ দিয়া আকৌ, কৈ দিয়া। লাইক কৰিব আকৌ দিয়া, কমেণ্ট কৰিব, কৈ দিয়া আকৌ। মই ঘৰলৈ যাওঁ আকৌ দিয়া। ডাংকাই বৌ লগত। এতিয়া মই ঘৰলৈ গৈ আছোঁ, ৰাস্তাত আছোঁ। বাই বাই কৈ দিয়া। এয়া জলফাই টেঙা খাবলৈ লৈছোঁ, নিমখ কাটি লৈছোঁ আৰু। আহিছিলোঁ ডাঙৰ দাই ঘৰলৈ বেলফুৱে খাওঁ বুলি, কিন্তু বেলফুৱে নেপালোঁ। কেইটামান পালোঁ, আচাৰ থ'বলৈ নিম বুলি ভাবিছিলোঁ, নেপালোঁ। অকল এইকেইটি পালোঁ। সেইকেইটাকে লৈ যাওঁ, কাইলৈ দিনত ৰ'দত বহি ঠিকছে খাম। এই মাত্ৰ কাম বন কৰি পাছবেলা আজৰি হৈছিলোঁহে মাত্ৰ, মানুহজনে ফোন কৰিছে। তেওঁ আৰু তেওঁৰ লগৰ এজন বোলে ঘৰলৈ আহিছে, ভাত পানী বনাই থৈ দিবলৈ কৈছে। তাকে এতিয়া ভাত পাতিছোঁ, তেওঁ কিবা এটা লৈ আহিব, বনাম, দেখুৱাম বাৰু আপোনালোকক কিনো লৈ আহে, তেন্তে চাই থাকক। এয়া ভাত পাতিছোঁ। আগলি বতাহে খৰালে চুপহি, কাজলি জপা দুচকুৰ পতাত, ধেমালি চলে ৰে কৰে নুতি পচি